ইয়াতে মই মাছ লৈছোঁ সৰু সৰুকৈ টুকুৰা কৰা। ইয়াতে এচামুচ মই চয়া চচ দি দিছোঁ, এচামুচ ভিনেগাৰ দি দিম। ভিনেগাৰ দি দিছোঁ, নিমখ দি দিব আন্দাজ অনুযায়ী। আদা নহৰু আৰু জলকীয়া একেলগে পেষ্ট কৰি লৈছিলোঁ, এইটো 2 চামুচ দি দিছোঁ সৰু চামুচেৰে। ইয়াতে মই কৰ্ণফ্লাৱাৰ দি দিছোঁ, ডাঙৰ চামুচেৰে 2 চামুচ দি দিম। ভালদৰে এইখিনি মিক্স কৰি সানি ল'ব। সানি এইখিনি মই মেৰিনেট কৰি থৈ দিম প্ৰায় আধা ঘণ্টামান সময়ৰ কাৰণে। আধা ঘণ্টাৰ পিছত মই এটা কেৰাহী লৈছোঁ, তাতে মাছখিনি ফ্ৰাই কৰি ল'ম। দেখুওৱা ধৰণে এনেকৈ ভাজি ল'ব। দুই পিনে ভালদৰে এনেকৈ ভাজি ল'ব লাগিব। মাছখিনি প্ৰায় ভাজি হৈ গৈছে, এইখিনি এতিয়া নমাই ল'ব লাগিব। প্লেটখনত নমাই ল'ম। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায়, প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। এতিয়া মই কেৰাহী লৈছোঁ, তাতে মই ৰিফাইন তেল দিছিলোঁ। সৰু সৰুকৈ আদা আৰু নহৰু মিহি মিহিকৈ কাটি লৈছোঁ। এটা জলকীয়া লৈছোঁ মিহিকৈ কাটি, সেইখিনি ভালদৰে লৰাই ভাজি ল'ম। সেইখিনি বেছি ভাজি নিব নালাগে, নহ'লে জ্বলি যাব। লগতে মই আদা, পিঁয়াজ আৰু কেপচিকামখিনি ডাঙৰ ডাঙৰ টুকুৰা কৰি কিনে কাটি লৈছিলোঁ। মই দেখুওৱা ধৰণে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব। প্ৰায় 2 মিনিটমান সময় এনেকৈ ভাজি ল'ম। এতিয়া আগতীয়াকৈ ইয়াতে নিমখ নিদিওঁ, নিমখ দিলে এইখিনি পিঁয়াজখিনি গলি যাব, গলি গ'লে খাই ভাল নালাগে। এতিয়া এচামুচ চয়া চচ দি দিছোঁ, এচামুচ ভিনেগাৰ দি দিম, অকণমান চেনি দি দিব। আধা চামুচতকৈও কম চেনি অকণমান দি দিম, যাতে ভিনেগাৰ আৰু চয়া চচৰ এইখিনি যিটো টেঙা ভাৱ সেইটো বেলেঞ্চ হৈ থাকে। এতিয়া এইখিনি ভালদৰে মই আৰু লৰাই দিলোঁ। ইয়াতে মই টমেটো কেটচাপ দি দিম, প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচ দি দিছিলোঁ, আৰু এচামুচ দি দিম। দি এইখিনি মই ভালদৰে লৰাই দিলোঁ। দি এইখিনি এতিয়া মই আন্দাজ অনুযায়ী নিমখ দি দিব। নিমখ যাতে বেছি নিদিয়ে, কাৰণ চয়া চচত নিমখ থাকে। এতিয়া ভাজি লোৱা মাছকেইটা দি দিছোঁ। দি ভালদৰে এইখিনি গোটেইখিনি ভালদৰে লৰাই ল'ব লাগিব। যাতে মাছখিনিতো ধুনীয়াকৈ লাগি যায় চচখিনি। এতিয়া ইয়াৰে ওপৰত মই জালুকৰ গুড়ি ছটিয়াই দিছোঁ। জালুকৰ গুড়ি ছটিয়াই মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। মোৰ এই চিলি চিকেনৰ ৰেচিপিটো ৰেডি হৈ গৈছে।